গাইজ কি খবৰ আপোনালোকৰ? আজি অলপ ফুৰি হ'ব লওক বাকী গাইজ চাওক আকাশখনৰ কি ধুনীয়া হৈছে আকাশখন। ৱাও কি মজা গাইজ মই গৈ আছোঁ ফুৰিবলৈ, তো আপোনালোকেও ব'লক মোৰ লগত। আৰু আমাৰ ৰাস্তাটোৰ কথাটো কৈছোঁৱে কালি মানে কালিৰ ভিডিঅ'টোত। চাওক দোস্ত, চাওক গাইজ তাকো এখন হাতেৰে চাইকেল চলাই আছোঁ। Guys, guru biar rasta tuh harus biar অলপ সময় মই গাখীৰ খিনি লৈ আহোঁ বাকী আজি গাখীৰে নাপালোঁ, কাৰণ সিহঁতৰ বোলে আজি পূজা আছে, সেইকাৰণে গাখীৰটো দিব নোৱাৰে। গাখীৰ নাপালো নাই, অলপ ফুৰি আহো না নেকি? আই ওটা গাইছ, সেইটো আমাৰ ৰাস্তা, মেইন নেশ্যনেল হাইৱে। আৰু এইখন হ'ল দোকান আৰু এইবিলাক পথ, আৰু এইটো মই এটা বস্তু দেখাই আছোঁ ৰ'ব। সেইকেইটা দেখিছে না, ব্লক পাৰি আছে মানে বহুত বছৰ মূৰত আমাৰ ৰাস্তাটো হৈছে, সেইকাৰণে ভাল লাগি আছে অলপ জুমটো অলপ। এই চাওক, হাল মাৰিবৰ কাৰণে মানে ধান ৰুবৰ কাৰণে হাল মাৰিছে এইবিলাক। আমাৰ এই ভয়ানক যাত্ৰা আৰম্ভ হৈ গ'ল। মিছন ভয়ানক, বাপৰে পৰিলোৱে হয় মাত্ৰ। তো ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি উঠি বেল আইকনটো টিপি দিব। গৰু চাই দি বাপা আহি গ'ল।